নমস্কাৰ, ৰিডম অফ অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ আমাৰ ডিকচু অঞ্চলৰ এজন সাঁচীৰ ব্যৱসায়ৰ লগত জড়িত এজন ব্যক্তিৰ ঘৰত। আমি তেওঁৰ পৰা সাঁচি সম্পৰ্কে কিছু কথা জানিবলৈ আহিছোঁ। আহক আমি তেওঁৰ পৰা কিছু কথা জানো। প্ৰথমে দৰ্শকৰ সুবিধাৰ কাৰণে আপোনাৰ পৰিচয়টো দি লওক। মোৰ নাম আদিত্য গগৈ, হয়, ঘৰ ডিকচু মাউদত, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ। আপুনি সাঁচি ব্যৱসায়টোৰ লগত আজি কিমান দিনৰ পৰা জড়িত? আজি 11 চনৰ পৰাই 2011 চনৰ পৰাই জড়িত হৈ আছোঁ। এই যে আমি সাঁচি সম্পৰ্কে কথা শুনো যে সাঁচি বুলি ক'লে আমি সকলোৰে মনত এটা ধাৰণা আছে, সাঁচি মানে কেতিয়া আপুনি দামী কেতিয়া বুলি ক'ব পাৰি? সাঁচি দামী কেতিয়া হয়? সাঁচি দামী মানে কি হ'ল, এজোপা গছ ৰোৱাৰ পিছত তাত পোক সোমাব, পোক সোমোৱাৰ পিছত মেচিয়ৰ হ'ব, পিছত মানে বয়স যিমানে হয় গছজোপা সিমানে তাৰমানে মেচিয়ৰ হয়। ধৰি লওক আজি 4 বছৰ আগতে খোৱা ফুটিটোৱে বা 3 বছৰ আগত খোৱা ফুটিটোৰ মাজত ডিফাৰেঞ্চ হ'ব। মালটো তাৰমানে টান ঢিলা কথা আছে আৰু দামী মানে সিমানে পুৰণা যিমানে হয়, মাল ফুটিয়ে খোৱাৰ পিছত যিমানে পুৰণা হ'ব সিমানে দামটো বাঢ়ি গৈ থাকিব। আৰু সকলোৰে মুখত আমি এটা মানে শব্দ শুনো যে সাঁচি মাল। এই মাল সম্পৰ্কে আপুনি আমাৰ দৰ্শকসকলৰ লগত কওকচোন, মাল কেনেকুৱা আৰু কি প্ৰকাৰ? মাল মানে কেইবাটাও প্ৰকাৰ আছে। ধৰি লওক এতিয়া একেবাৰে ভাল বেয়া এই দুটাটো থাকিবই আৰু যিকোনো বস্তুতে। তাৰপিছতে এতিয়া হেৰি আছে, এই একেবাৰে বেয়া মালটো চূৰণ হিচাপে ডেগত সিজোৱা হয়। লগতে আৰু অলপ কিছুমান মাল বটালি মানে মাৰি ফিনিচিং কৰি পিনি বিকিবলগীয়া হয়। আৰু এই সাঁচিটো আপোনাৰ ধৰক ৰোৱাৰ পৰা কোন পৰ্যায়ত কিমান অৱস্থাত পৰিণত হয়গৈ বা কেতিয়া কিমান সময়ত আমি ইয়াত বাহিৰলৈ পঠাব পাৰি? কোনটো পৰ্যায়ত বাহিৰলৈ পঠিয়াব পাৰি? কোনটো পৰ্যায়ত মানে প্ৰথম পৰ্যায়ৰ পৰা আপুনি আমাৰ দৰ্শকৰ সুবিধাৰ কাৰণে দি লওক। আপোনাৰ পুলি ৰোৱাৰ পৰা কিমান পৰ্যায়ত আপুনি ধৰক বিক্ৰী কৰিব পাৰি আৰু কিমান পৰ্যায়ত আমি কেনেকুৱা পৰ্যায়ত আমি তাক বাহিৰলৈ পঠিয়াম, কি পৰ্যায়ত মানে বাহিৰলৈ যাবগৈ, সেই সম্পৰ্কে আপুনি অকণমান কৈ দিয়ক। পুলিটো ৰুলোঁ এটা বয়স আছে। প্ৰত্যেকটো বস্তুৱে তাৰমানে পৰিণত অৱস্থা এটা পাবগৈ লাগিব। ধৰি লওক আমাৰ এইডোখৰ এৰিয়াত 10 বছৰত বস্তুটো বিকিব পাৰি। 10 বছৰলৈ পুলিটো ৰোৱাৰ পৰা 10 বছৰ বয়সৰ পৰা তাৰমানে বিকিব পৰা ব্যৱস্থাটো হয়, যদিহে মাল ধৰে। মাল ধৰিব লাগিব, নধৰিলেতো এনেই খালী গছজোপাটো কাটি লাভ নাই ন। মাল মানে ফুটিয়ে খোৱাৰ পিছত এতিয়া মাল ইয়াত আছেই। তাৰ সেই ফুটিয়ে খোৱাৰ পিছত এটা লেলাৱতি ওলায়। সেই লেলাৱতিৰ দ্বাৰা তাৰমানে সাঁচি গছজোপাত এটা মাল ধৰে, মাল মানে নিকেল ধৰে। সেই নিকেলটো বটালিয়েই হওক বা চোৰণকুটিয়েই হওক উলিয়াই, চোৰণকুটি ডেগত সিজালে সেইটো হ'ল আঁতৰ, আৰু যিটো বটালিয়ে খুচি কোৱা হয় সেইটো আমি মাল বুলিয়ে কওঁ। অন্য ইয়াত আৰু নাম অন্য নাই। প্ৰথমৰ পৰা আপুনি সাঁচি গছজোপা ধৰক কোনোবা এজোপা পৰিণত গছ, সেইজোপা গছজোপা আপুনি কিনিলে, প্ৰথমতে আপুনি কি কৰিব মানে আপোনাৰ কাটি অনাৰ পিছত পিচিং কৰিম, পৰতে পিচিং কৰিম, এটা চাইড লগাই পিচিং কৰিম, ফুটিটো চাই পিচ কৰিম। তাৰপিছত ড্ৰাই হ'ব, ড্ৰাই হোৱাৰ পিছত বটালি হ'ব। বটালি মানে প্ৰথমতে এটা ষ্টেজত বাং বুলি কয়, তাৰপিছতে চাৰ্ফ হ'ব, তাৰপিছতহে ফিনিচিং হ'ব। ফিনিচিং হ'লে আৰু তাৰপিছত কাম নাথাকে, সেইটো বিকিব পৰা হয়। আৰু এই সাঁচিৰ যে আপোনাৰ যিখিনি আপোনালোকে একেবাৰে শেষ পৰ্যায়ত আপোনাৰ যিটো পৰ্যায়ত আপোনালোকে ধৰক বিক্ৰী কৰিব, এই বিক্ৰী কৰি আপোনালোক ক'লৈ পঠিয়াই বা এই সম্পৰ্কে আপোনালোকৰ এতিয়া ধৰি লওক আমাৰ প্ৰায় বস্তুটো বাহিৰলৈ যায়, ভাৰতৰ বাহিৰলৈ যায়। সেইটো ডুবাই আৰু চৌদি আৰৱ এনেকুৱা মুছলিম কাণ্ট্ৰিখিনিলৈ যায় বুলি কয়। আমিতো নিজে সিমান ওপৰৰ পৰ্যায়লৈ যাবগৈ পৰাও নাই। আমাৰ এতিয়া ইয়াত শুনামতে আৰু ডুবাই আৰু হেৰিয়ালৈ যায় বুলি কয়, আৰু চৌদি আৰৱ। তাত বস্তুটো মানুহে সকলোৱে আমাৰ ইয়াত ধূপ যেনেকৈ ব্যৱহাৰ কৰোঁ, তাত সেই অগৰু মালটো তেনেকৈ ব্যৱহাৰ কৰে চেণ্ট হিচাপে। বৰ্তমান এতিয়া আপুনি যিহেতু এই ব্যৱসায়টোৰ লগতে জড়িত, বৰ্তমান এই ব্যৱসায়টোৰ সম্পৰ্কত আপোনাৰ কি দাঙি ধৰিব? ব্যৱসায়টোৰ সম্পৰ্ক, ইয়াৰ ভৱিষ্যত আৰু ইয়াৰ সম্ভাৱনীয়তা সম্পৰ্কে আপুনি কি ক'ব? সঁচা কথাটো ক'বলৈ গ'লে সাঁচি ব্যৱসায়ত পইচাটো আছে। খালি ইয়াত নিজৰ বহুত তাৰমানে হেৰি লাগিব, অধ্যয়ন লাগিব। প্ৰথম কথাটো হ'বলৈ গছ চিনাকি হ'ব পাৰিব লাগিব, নহ'লে এইটো গছত এনেকুৱা এটা মাল ওলাব। সেইটো অকল হেৰিয়েও নহয় বোলে, অন্য মেচিন নাইতো, গছৰ ভিতৰত থকা বস্তু এটা পটককৈ কৰিলেও লোকচানো হ'ব পাৰে। তাৰমানে সম্পূৰ্ণ আইডিয়া লাগিব, অলপ দিন কৰিব লাগিব। নহ'লে ইমান সহজে পোনে আহি বোলে মই গছ কিনিম ব্যৱসায় কৰিম, সেইটো কথা কিন্তু সম্ভৱ নহয়। আমি এতিয়া বহুত শিকিয়ে আছোঁ, আমাৰ সম্পূৰ্ণ আইডিয়া হোৱাগৈ নাই বুলিও ক'ব লাগিব। মানে ইমান সহজে সাঁচি গছৰ পৰা মাল উলিয়াই পইচা খোৱাটো ইমান সহজ নহয়। বহুত আইডিয়া লাগিব।
ধন্যবাদ, আপুনি আমাক বহুতখিনি তথ্য দিলে। আপুনি ব্যৱসায়ৰ লগত কিমান দিনৰ পৰা জড়িত? মই 2011 চনতে তাৰমানে ইয়াত হাঁচি কাৰবাৰৰ লগত জড়িত হৈছোঁ। এতিয়ালৈকে কৰি আছোঁ। মুনাফা হয় আৰু, কিন্তু কেতিয়াবা আমি ভবা ধৰণে নহ'বও পাৰে, লছটো হয়, যথেষ্ট পৰিমাণে লছটো হয় আৰু যথেষ্ট পৰিমাণে লাভো আছে। সেইকাৰণে শিকি ল'ব, সম্পূৰ্ণ শিকি ল'ব লাগিব ব্যৱসায়টো কৰিবলৈ হ'লে। আৰু আমি অসম চৰকাৰৰ এটা সিদ্ধান্ত আমি শুনা পাইছিলোঁ, বাতৰিটো বা বিভিন্ন ধৰণৰ নিউজ চেনেলত আমি পাইছিলোঁ যে ইয়াৰ এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট গোলাঘাটত স্থাপন হ'ব বুলি আছিলে। আৰু এই সম্পৰ্কে আপোনাৰ কিবা? মই জনামতে, মই যিটো জানো আৰু জানো মানে শুনাহে, এতিয়ালৈকে সম্পূৰ্ণ সেইটো ষ্টেট চৰকাৰে সেইটো কি ব্যৱস্থা লৈছেগৈ গম পোৱা নাই। গোলাঘাটত এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট খোলা কথা আছেই, কিন্তু এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। ইয়াৰ মালটো আমাৰ এইটো নামটি অঞ্চলৰ মাল প্ৰায় নগাঁও হোজাইলৈকে কালেক্ট কৰি নিয়ে আৰু, বা ইয়াৰ পৰা হ'লেও তাত দি থৈ আহে। উজনি অসমৰ মানে আপোনাৰ এতিয়া আমি ধৰক শিৱসাগৰকে ইত্যাদি কৰি আপুনি কিমানখন জিলাত আহি ব্যৱসায়টো জড়িত? আমাৰ শিৱসাগৰ আৰু যোৰহাট, এই ওচৰৰ পাজৰে দুটা, আৰু চৰাইদেউ ডিষ্ট্ৰিক্টত আছে, চৰাইদেউ ডিষ্ট্ৰিক্টৰ মথুৰাপুৰত আছে, লাকুৱা, হাবেখাতি, তাত কম পৰিমাণে চলি আছে, কিন্তু মথুৰাপুৰত চলিছে আৰু। মথুৰাপুৰত মানে বটালি খেলটো সম্পূৰ্ণ নাই, কম, কিন্তু গছটো কাটে। আমাৰ ইয়াৰ নামদি অঞ্চলৰ মানুহে যায়, বা চামগুৰি নামদি ইয়াৰ মানুহে গৈ বস্তুটো আনেগৈ। আপোনাৰ এনেই এটা ধাৰণা আছে নেকি যে আমাৰ এই অঞ্চলত মানে কিমানমান ধৰক ব্যৱসায়ৰ লগত জড়িত? আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত অন্ততঃ 10,000 মানুহ ইয়াৰ লগত জড়িত হৈ আছে। কোন ঠাইত আমাৰ এই অগৰু গছটো পোৱা হয় সেই সম্পৰ্কে আপুনি কিবা ক'ব নেকি? আপোনাৰ আমাৰ ইয়াত নামটি অঞ্চলত আমগুৰি, নামটি, শিৱসাগৰ ডিষ্ট্ৰিক্টত গেলেকী, এইপিনে মাদুৰী, এইপিনে জামুগুৰি, আমাৰ এই ওচৰে পাজৰে গোটেইখিনিতে পোৱা যায় বস্তুটো। এনেকুৱা কথা আছে নেকি কোনোবা এটা অঞ্চলতহে খেতি ঠাই ভেদে বা গছৰ মানদণ্ডটো কিবা উন্নত পৰ্যায়ৰ হয়, বা কোনোবা ঠাইত অকণমান কম মানদণ্ড হয়, তেনেকুৱা কথা আছে নেকি? হয়, আমাৰ ইয়াতে এতিয়া আমাৰ এইডোখৰতে এতিয়া ভাল লাগে বুলি কয়। আমাৰ ইয়াতো ভাগ বিভাগ আছে, বাৰী লৈও মানে চাপৰি লৈও বেলেগ বেলেগ মাল ওলায়, কোৱালিটি বেলেগ হয়। এতিয়া আমাৰ এইডোখৰত ইয়াত লালিম চিগাটো ভাল ওলায় বুলি কয়, কিন্তু লালিম চিগা লিখা মাল আমাৰ ইয়াতো পোৱা যায়। তাৰমানে ক'ত কিমান কেতিয়া কেনেকুৱা ধৰণৰ মাল ওলাব পটককৈ কৈ দিব নোৱাৰে, কিন্তু গছটো মেচিয়ৰ্ড হ'লে ওলায়, প্ৰায় জেগাতে ভালেই ওলায়। আৰু আপোনাৰ কিছুমান ঠাইত এতিয়া ধৰক এই গছটো অগৰু গছটো পোৱা নাযায়, এই অগৰু গছটো পোৱা নাযায়, তেওঁলোকে কয় আমাৰ ইয়াত নহয় বা তেনেকুৱা ধৰণৰ কিবা উপায় আছে নেকি যে সেই ঠাইসমূহতো এই গছটো কৰা বা মেডিচাইন ওলাইছে, মেডিচাইন আছে, মেডিচাইন ইউজ কৰিব পাৰিব। তাৰ উপৰিও প্ৰায় জেগাতে যিমান জেগাই নহওক, এতিয়া আগতে গেলেকীত প্ৰায় মাল নধৰে, এতিয়া গেলেকীত মাল ধৰিছে। তেনেকুৱা য'ত নধৰে বুলি কয় তাত কিন্তু লাহে লাহে পোকটো যায়। খালি গছৰ সংখ্যাটো বাঢ়িব লাগিব দেই, কম এজোপা দুজোপা গছ থাকিলে তালৈ পোকটো যাবলৈ সমান সহজ নহয়, কাৰণ প্ৰকৃতিৰ লগত মানে বস্তুটো এডজাষ্ট হ'বগৈ পাৰিবগৈ লাগিব, পোকটো গৈ ধৰিলেও পটককৈ নধৰে আৰু। গছ এজোপা মানে আপুনি প্ৰথমে পোক সোমাব, সেই সম্পৰ্কে কৈ দিয়কচোন। প্ৰথমে পোক সোমাই তাৰপৰা মালটো তাৰপৰা সেই হাঁচি পোকটো কাঠটো খাই পিনি উলিয়াই দিব, কিন্তু তেহেঁতৰ মুখৰ পৰা এটা লালাৱতী ওলায়, সেই লালাৱতীটোৰে পৰাই মালটো হয়, সেইটোৱে মাল বুলি কয়। সেই লালাৱতীটোৱে মাল পুৰণা হৈ গৈ থাকিব, তাৰ মালৰ কোৱালিটিটো ইমানে ভাল হৈ গৈ থাকিব। আচলতে অগৰুটো পুৰিলে বৰ ধুনীয়া সুগন্ধি এটা ওলায়, সেইটোকে ব্যৱহাৰ কৰে যেন পাওঁ আমি, কিন্তু আমি ইয়াত ব্যৱহাৰ নকৰোঁতো, মুছলিমখিনিয়ে ব্যৱহাৰ কৰে। আমি এতিয়া মইতো হিন্দু মানুহ, হিন্দু ধৰ্মৰ মানুহ, আমি সেই আঁতৰ চাঁতৰবোৰ ব্যৱহাৰ নকৰোঁ আৰু তেওঁলোকে ব্যৱহাৰ কৰে। এই সম্পৰ্কে হাঁচি মালৰ পৰা কি প্ৰস্তুত কৰে এই সম্পৰ্কে আপোনাৰ মানে এতিয়া যিটো হাঁচি মালৰ কাঠৰ পৰাও এটা উলিয়াই বয়া আঁতৰ বুলি কয়, তাৰপিছতে এইটো যিটো মাল থকা মাল অকণমান একেবাৰে অৰ্ডিনেৰী মালটো তাৰমানে যিটো মাল কাটি টুকুৰা টুকুৰ হয়, যিটো বটালি মাৰিব নোৱাৰি, সেইটো তেওঁলোকে ডেগত সিজাই পিনি আঁতৰ এটা বনায়। আপুনি ইমান ক'লে ডেগ, এইটো ডেগটো আমাৰ দৰ্শকৰ বাবে কৈ দিয়কচোন, অপৰিচিত শব্দ, এতিয়া কিছুমানে শব্দ সেই ডেগতে সেই আমাৰ সেই ডেগটো কি বস্তু মানে হাঁচি মাল থকা হাঁচি, কিছুমান বেয়া মাল বুলিয়ে ক'ব লাগিব, সেইখিনি তাৰমানে যিটো বটালি মাৰিব নোৱাৰি, বটালি মৰা মালটো সদায় ডিমাণ্ডটো বেছি, যিখিনি কি কয় কুটি পেলোৱা হয় সেই মালটোৰ ডিমাণ্ডটো কম, তাৰ ৰেটটো কম, পইচাটো কম তাৰমানে, কিন্তু তাৰ যিটো বটালি ৰয় তাৰ মালটোৰ ৰেটটো বেছি। এতিয়া যিটো বেয়া মাল কুটি পিনি ডেগত সিজাই তাৰপৰা এটা আঁতৰ তৈয়াৰ কৰা হয়, সেইটো এটা বেলেগ সুগন্ধি তৈয়াৰ কৰে, মানে সুগন্ধি সেইটো ব্যৱহাৰ কৰে।
ঠিক আছে, আপোনাৰ পৰা বহুতখিনি তথ্য আমি লাভ কৰিলোঁ এই সম্পৰ্কে। আৰু আপোনাৰ কথা আপুনি এডোখৰ মাল বুলি কৈছোঁ, মাল আছে এইডোখৰ আপুনি এডোখৰ কি মাল বুলি ক'ব আপুনি? এডোখৰ এতিয়া বাংডাঙতে পৰি আছে, বাংডাঙত পৰিছে। সম্পূৰ্ণ ইয়াৰ কাঠটো আঁতৰি যোৱা নাই, ইয়াৰ এইটোহে তেতিয়া সেই ক'লা ক'লা মালটো এইটো হ'ল এতিয়া মাজে মাজে কাঠ আছে। ইয়াৰ উপৰি আৰু অলপ কাঠটো খহাই পিনি অলপ চাইজলৈ নিয়াৰ লগে লগে ইয়াত চাৰ্ফত পৰিব, তাৰপিছত একেবাৰে সম্পূৰ্ণ কাঠ নাথাকে আৰু ইয়াত একোকে কাঠ নাথাকে। চাৰ্ফ বুলি ক'লে এনেকুৱা এইডোখৰ আপুনি কি বুলি ক'ব? এইডোখৰ এতিয়া চাৰ্ফতে পৰি আছে, ফিনিচিঙলৈ যোৱাগৈ নাই। ইয়াত কাঠ নাথাকিব লাগিব, তেতিয়াহে ফিনিচিঙলৈ যাব। এইডোখৰ এতিয়া চাৰ্ফতে পৰি আছে। এইডোখৰ বাংডাং ফিনিচিং মান মোৰ ওচৰত এতিয়া বৰ্তমান নাই। আপোনাৰ একেবাৰে আপোনাৰ শেহতীয়াকৈ শেষলৈ আপোনাৰ এটা প্ৰশ্ন আছে। যিসকলে এতিয়া ধৰক আপোনাৰ এই ব্যৱসায়টোৰ লগত জড়িত হ'ম বুলি ভাবিছে, কোনোবা ধৰক জড়িত হ'ম বুলি ভাবিছে, তেওঁলোকক কেনেদৰে তেওঁলোকে ইয়াত আহি পেলাই কোনোবা কিবা কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে এই ব্যৱসায় হেৰিখনত, যিটো ব্যৱসায় ক্ষেত্ৰত সাঁচি ব্যৱসায় ক্ষেত্ৰখনৰ কথা কৈছোঁ, কেনেকুৱা ধৰণৰ কিবা প্ৰতিযোগিতাৰ সন্মুখীন, কেনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব, কেনেকুৱা ধৰণৰ আপোনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, বা ইয়াৰ ভৱিষ্যতে তেওঁলোকে কি পদক্ষেপ ল'লে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, তেওঁলোকলৈ আপুনি কি পৰামৰ্শ আগবঢ়াব? মানে সাঁচি ব্যৱসায়টো অলপ দিন অধ্যয়ন কৰিব লাগিব। প্ৰথম কথাটো হ'ল শিকিব লাগিব। ব্যৱসায়টো এনেই কৰিলে নহ'বতো, কোনে পইচা ভৰাই দিম, গছ কিনিম বা কাটি আনিম বিক্ৰী কৰিম, পইচা লাভ হ'ব, সেইটো নহয়। বস্তুটো সম্পূৰ্ণ শিকি ল'ব লাগিব, আইডিয়া লাগিব। গছটো মই কৈছোঁতো, মানে পটককৈ পোনে গছ এজোপা কাটি আনি পিনি আপুনি লাভ কৰিম বুলি নোৱাৰে। তাৰ বস্তুটো সম্পূৰ্ণ শিকিব লাগিব। মালটো কিমান পৰ্যায়ৰ মাল হৈছেগৈ, কিমান পৰ্যায়ত মেচিয়ৰ হৈছেগৈ, সেইখিনি সম্পূৰ্ণ শিকি ল'ব লাগিব। ইমান সহজে নোৱাৰে, কিন্তু লাভ হয় আৰু যথেষ্ট পৰিমাণে লাভ হয়, কিন্তু ইমান পটককৈও লাভ নহয়, লোকচানো হয়। কাৰণ ভিতৰতহে সম্পূৰ্ণ বস্তুটো গছজোপা সম্পূৰ্ণ ভিতৰত থাকে। আমি বাহিৰৰ পৰা আইডিয়া কৰোঁ, পোকটোৱে খোৱাৰ পিছত আমি বাহিৰৰ পৰা আইডিয়া কৰোঁ। এতিয়া গৃহহঁতৰ ৰেটৰ লগত সম্পূৰ্ণ বাৰ্গেনিংটো এটা হেৰি নহয়। বস্তুটো ধৰি লওক আলু দাইল নহয়, এই 10 টকাত 10 টকাত কিনি আনি পিনি 11 টকাত বিকিমটো নহয়তো। তাৰ মাজত কি মাল ওলাব আমি নিজেই গম ভিতৰৰ বস্তুটো আপুনি ধৰক ধৰিব নাই, সেই জ্ঞানকণ মানে লাগিব, সেই জ্ঞানকণ অলপ হ'লেও লাগিব, তেতিয়াহে লাভ হ'ব। এতিয়া ধৰি লওক সম্পূৰ্ণ ঢেৰ গছ আছে তেওঁলোকৰ ঘৰত, খেতিয়ক এজন তেওঁ কৈ দিব নোৱাৰে যে মোৰ গছজোপাত ইমানহে পাবগৈ। গাৰাণ্টি তাৰমানে সম্পূৰ্ণ থিয় হৈ থকা গছ এজোপাত, পোকে খোৱা গছ এজোপাত মেচিয়ৰ হ'লেও গাৰাণ্টি দিব নোৱাৰে যে এইজোপা গছত ইমানহে পাব। মানে এইটো আপুনি ক'ব বিচাৰে আপোনালোক মানে ব্যৱসায় কৰি থকা স্বত্বেও আপোনালোকে একদম প্ৰকৃত আইডিয়াটো দিব নোৱাৰিব যে দিব নোৱাৰে, এনেকৈ ওলাব। সহজ নাই, এইটো মেচিন ওলাব লাগিব। এতিয়া মেচিন নাইতো, গছ এজোপা ভিতৰত আমি চকুৱে বাহিৰৰ পৰা আন্দাজ কৰি পিনি বস্তুটো কালেক্ট কৰোঁ ন। সেইটো হয়, নহয় ভিতৰত হোৱাখিনি বোলে সোমাই যাওঁ, ফুটিয়েদি সোমাই গৈ পিনি উলিয়াই আনোগৈ, সেইটোতো নহয়। আমি ডাইৰেক্ট বাহিৰৰ পৰা আন্দাজ কৰোঁ, আইডিয়া কৰোঁ, এইটোৰ মাজত এইটো এনেকুৱা মালেই ওলাব লাগে, সেই বুলিহে আনো, লাগে বুলিহে আনো, কিন্তু নোলাবও পাৰে। আৰু ভবাতকৈ কেতিয়াবা ভাল মালো ওলাই দিয়ে। এইজোপা গছত ইমান ভাল নোলায়, তথাপিতো কিনি লৈ আহোঁ, তাত ভালে মাল ওলাই যায়। আৰু কিছুমানত ইমানেই আমি বিশ্বাস কৰোঁ যে ভাবি লওঁ যে এইজোপাত বহুত ভাল মাল ওলাব, কাটি লৈ গুচি আহোঁ, কিন্তু তাতে একেবাৰে বেয়া ওলাই যায়। তেনেকুৱা ধৰণৰ হয় আৰু সেইকাৰণে সম্পূৰ্ণ শিকিব লাগিব, যথেষ্ট অধ্যয়ন কৰিব লাগিব। আৰু এটা প্ৰশ্ন, আমাৰ সাঁচি খেতিয়কসকলে এইটো কেনেধৰণে খেতিটো কৰিলে বা খেতিটো কৰিলে লাভ হ'ব, বা খেতি কি কৰিব লাগে নে নালাগে, ইয়াৰ মানে কিছুমানে ধৰক এইটো অনীহাও কৰে, তেনেকুৱা ধৰণৰ আপোনাৰ এই কথাটো কওকচোন। নাই, আমাৰ ইয়াত সাঁচি খেতিটো একদম পূৰা উপযোগী বস্তু। আমাৰ এই অঞ্চলটোত সাঁচিয়ে চলাই আছে বুলি ক'ব লাগিব। চাকৰি বাকৰিটো ইমান কমেই নাই, একেবাৰে কমিয়ে গ'ল আৰু এতিয়া পাইছে আৰু এতিয়া নতুনকৈ দিছে। কিন্তু সাঁচি খেতিটো যথেষ্ট লাভজনক খেতি। এটা টাইম হোৱাৰ লগে লগে এটা কাটি পিনি বিকি আকৌ ৰুলেই আকৌ তাৰপৰা পইচা আহিবই। অন্য কোনো খেতিতে ইমান পইচা নাহে, যিটো সাঁচি খেতিৰ পৰা পইচা পোৱা যায়। অন্য খেতিত ইমান পইচা পোৱা নাই, লাভ হিচাপে পইচা পোৱা যায়। আমাৰ চেনেলৰ পৰা, ৰিদম অসম চেনেলৰ পৰা দীপক গগৈ আৰু মই অশেষ ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে। আপুনি আমাৰ দৰ্শকসকলৰ বাবে কিবা এটা কৈ দিয়ক। কি ক'ম, ময়ো আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কথাখিনি ভাল কামেই কৰিছে আপোনালোকে। সাঁচি কাবাটো, সাঁচি ব্যৱসায়টো, সাঁচি খেতিটো আমাৰ ৰাইজৰ মাজত সম্পূৰ্ণ প্ৰচাৰ হওক, আৰু তাৰ কাৰণে আপোনালোকে যিটো প্ৰচেষ্টা লৈছে বহুত ভাল কামেই কৰিছে। শেষত আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।